নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাউন্স বৃদ্ধিৰ পিছত অৱশেষত আহিল আৰু ই কঢ়িয়াই আনিছে এটা ভাল খবৰ। সমগ্ৰ ভাৰতৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে এক বৃহৎ আৰ্থিক উত্থানৰ ৰূপত চৰকাৰে আনুষ্ঠানিকভাৱে ডিয়াৰনেছ ভাত্তা 12% বৃদ্ধিৰ কথা ঘোষণা কৰিছে। 2025 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱা এই উল্লেখযোগ্য পুনৰীক্ষণে ডিএ হাৰ 50%ৰ পৰা 62%লৈ বৃদ্ধি কৰিছে, যিটো সপ্তম দৰমহা আয়োগৰ অধীনত অন্যতম বেছিকৈ বৃদ্ধিৰ চিন স্বৰূপ। মুদ্ৰাস্ফীতি তথ্য আৰু মূল্যৰ গতিৰ ধাৰা অনুসৰি চৰকাৰে ডিএ 12% বৃদ্ধি কৰি মূল দৰমহাৰ সৈতে 62লৈ বৃদ্ধি কৰিছে। এই হাইক 2025 চনৰ 1 জুলাইৰ পৰা প্ৰযোজ্য আৰু ইয়াৰ লাভ হ'ব চৰকাৰৰ সকলো কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ, সপ্তম দৰমহা আয়োগৰ অধীনত সামৰি লোৱা কৰ্মচাৰী। সংশোধিত ডিএ 2025 চনৰ আগষ্ট মাহৰ দৰমহাত প্ৰতিফলিত হ'ব। জুলাই মাহৰ বকেয়া একে চক্ৰৰ অংশ হিচাপে নিষ্পত্তি কৰা হ'ব। এই ডিএ বৃদ্ধিয়ে আপোনাৰ দৰমহাত কেনে প্ৰভাৱ পেলাব? এই 12% ডিএ বৃদ্ধিয়ে মাহিলী উপাৰ্জনৰ উল্লেখযোগ্য অৱদান আগবঢ়াব বা অৰ্থ বহন কৰিব, যিটো আপোনাৰ মৌলিক দৰমহাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ'ব। এই বৃদ্ধিয়ে বিভিন্ন দৰমহাৰ স্তৰত ডিএ পৰিমাণো কেনেকৈ সলনি কৰে তাকে চাওঁ আহক। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীক বাদ দিয়া হোৱা নাই। ডিয়াৰনেছ ভাত্তা বৃদ্ধিৰ প্ৰতিফলন হৈছে পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফৰ ৰূপত। ইয়াৰ দ্বাৰা নিশ্চিত হয় যে বৰ্তমান সেৱাত নথকাসকলেও তেওঁলোকৰ মাহিলী পেঞ্চন পৰিশোধৰ ক্ষেত্ৰত অনুৰূপ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব। ডিআৰত 12% বৃদ্ধিৰ লগতে 2025 চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ হোৱা নিয়মীয়া পেঞ্চন বিতৰণৰ লগতে জুলাই মাহৰ বকেয়া ধনকো ধৰি জমা কৰা হ'ব। 12% ডিএ বৃদ্ধি কিয়? মুদ্ৰাস্ফীতিৰ সংযোগ আৰু লগতে বিভিন্ন ধৰণৰ আলোচনা। এই উল্লেখযোগ্য বৃদ্ধি হাৰত মূল চালক হৈছে মুদ্ৰাস্ফীতিৰ চাপৰ বাবে যোৱা কেইবামাহো ধৰি ধাৰাবাহিকভাৱে উচ্চ হৈ থকা CPIW উত্থান। খাদ্যৰ দাম, ইউটিলিটি বিল, পৰিবহণ খৰচ, স্বাস্থ্যসেৱাৰ খৰচ আদিয়ে জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ অৰিহণা যোগাইছে। CPIW সূত্ৰৰ ভিত্তিত চৰকাৰে এই মুদ্ৰাস্ফীতিৰ লগতে খাপ খুৱাবলৈ 12% বৃদ্ধি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ ওপৰত বিত্তীয় প্ৰভাৱ। কৰ্মচাৰীসকলৰ বাবে এই বৃদ্ধিয়ে এক ডাঙৰ খবৰ হ'লেও ই চৰকাৰৰ পৰা যথেষ্ট আৰ্থিক দায়বদ্ধতা কঢ়িয়াই আনিব। চৰকাৰী হিচাপ অনুসৰি ডিএ আৰু ডিআৰ বৃদ্ধিৰ ফলত ৰাজকোষৰ বাবে বছৰি প্ৰায় 15,200 কোটি টকা খৰচ হ'ব। কোটিৰো অধিক লোকৰ হাতত অধিক ধনৰ ফলত সামগ্ৰী, সেৱা আৰু গৃহ নিৰ্মাণৰ বাবে অধিক ব্যয় হয়, বিশেষকৈ টায়াৰ 2 আৰু টায়াৰ 3 চহৰত। ইয়াৰ ফলত নিম্নোক্ত খণ্ডসমূহত চাহিদা বৃদ্ধি পাব পাৰে। খুচুৰা আৰু FMCG, অটোমোবাইল আৰু ইলেক্ট্ৰিক্স, ৰিয়েল এষ্টেট আৰু ভাড়া। ইতিবাচক ৰাজনৈতিক বাৰ্তা প্ৰেৰণ। ৰাজ্যৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ পূৰ্বে এই ভাত্তা বৃদ্ধিৰ কথা ঘোষণা কৰি চৰকাৰে শ্ৰমিকৰ কল্যাণৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সংকেত দিয়ে, সম্ভৱতঃ জনসাধাৰণৰ সদিচ্ছা আহৰণৰ লক্ষ্যৰে। সাধাৰণতে ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সংগতি ৰাখি নিজৰ ডিএ সংশোধন কৰে। এই 12% পুনৰীক্ষণে কেইবাখনো ৰাজ্যত একেধৰণৰ বৃদ্ধিৰ সুৰ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে। তো এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।